পুনৰ এবাৰ মই তৰালীয়ে মোৰ চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, সুস্থ আছে, সুখত আছে আৰু হেল্ডি আছে। ময়ো ভালে আছোঁ, সদায় নিচিনাকৈ। আজি ৰাতিপুৱাৰ সকলো কাম চামবোৰ হৈয়ে গ'ল, কাৰণ ৰাতিপুৱা ধুনুৰ স্কুল থাকিলে ৰাতিপুৱা 5 বজাতে উঠা হয়। উঠি তাই টিফিন চিফিন ৰেডি কৰা এইবোৰ আৰু বাকী সমস্ত ঘৰৰ বহুতো কাম থাকে আমাৰ মহিলাসকলৰ। তো সকলোবোৰ কাম কৰা হ'লগৈ। চাহ পানীও খালোঁ, মিষ্টাৰকো অকণমান পোলাও বনাই দিলোঁ আৰু মই খালোঁ বিস্কুট আৰু চাহ, তেনেকৈ মিঠাই তাৰে সৈতে খালোঁ। কাৰণ ৰাতিপুৱা টাইমটোত মোৰ বহুত বেছি খাবলৈও মন নাযায়। অকণমান দেৰি হ'লে মানে 11-12মান বজাতহে অকণমান বেছিকৈ ভোক লাগে, তো তেতিয়া কিবা এটা খাই দিওঁ। তো ধনুক ৰাতিপুৱা দি পঠালোঁ ৰুটি, আলু ভাজি, আৰু তাই খাই গ'ল হৰলিক্স আৰু পাপৰ ভাজি। আৰু মই ৰাতিয়ে মানে আটা চাটা মাৰি থৈ দিওঁ আৰু আলু ভাজি নিলে আলু চালু কুটি থৈ দিওঁ, কাৰণ ৰাতিপুৱা উঠি বনাবলৈ মানে সুবিধা হয়। তো সেয়ে আৰু হাজবেণ্ডে তাইক থ'বলৈ যাওঁতে সৰু সৰু পুঠি মাছ আনিছিলে, সেইবোৰো মানে গা ধোৱাৰ আগতে বাচি কাটি ধুনীয়াকৈ থৈ দিছোঁ, যাতে তাত ভাজিব পাৰোঁ। আৰু এতিয়া মই চেলাই আছোঁ কঁঠালৰ গুটি। এইখিনি চেলোৱা হ'ল কাৰণ কঁঠালৰ ছিজন যেতিয়া, কঁঠালৰ গুটিটো খাবই লাগিব। আৰু হাজবেণ্ডৰ তাৰমানে বহুতেই বেছি এইটো তাৰমানে ফেভৰেট বস্তু হয় কঁঠালৰ গুটি। দাইলত মানে কঁঠালৰ গুটি দিলে আৰু মানে একো নালাগে। তো কঁঠালৰ গুটি চেলাই আছোঁ আৰু সৰু মাছেৰে কি বনাওঁ চাওঁ বাৰু। কি বনাওঁ কি নবনাওঁ আপোনালোকক দেখাম বাৰু, চাই থাককচোন ভিডিঅ'টো শেষলৈকে। আৰু যোৱাকালি একো শ্বুট কৰা নাই। যোৱাকালি এটা বহুত বেছি মানে বেয়া দিন বুলি ক'ব পাৰি, কাৰণ মানুহকেইটাৰ যে একো নহ'ল। মানে গাড়ীখন হাজবেণ্ড আৰু হাজবেণ্ডৰ লগৰ এজন গৈ আছিল এইফালে আমাৰ আজাৰাৰ ধাৰাপুৰ বুলি কয়, সেইফালে গৈ থাকোঁতে পিছফালৰ পৰা বাছ এখনে হেনো জোৰকৈ খুন্দিয়াই মানে গাড়ীখনৰতো অৱস্থা নাইকিয়াই হৈছে। ইয়াতে ক'ৰবাত ফটোখন মই এটাচ কৰি দিওঁ, আপোনালোকে চাব পাৰিব। গাড়ীখনৰতো অৱস্থা নাইকিয়াই হৈছে, সেইটো নকওঁ, কিন্তু মানুহকেইটা যে একো নহ'ল সেইটোৱে ভগৱানৰ ওচৰত বহুত বহুত ধন্যবাদ দিছোঁ। কাৰণ মানুহকেইটাৰ কিবা এটা হ'লে আজি কি হ'লহেঁতেন ভাবিবই নোৱাৰোঁ। তো মানে দি দিছে বাৰু, গাড়ীখন বাৰু ভাল হৈ যাব। সেইটো আৰু ভাবি থাকিলে কি হ'ব, হয়তো বেছিকৈ হ'ব লাগিছিল, হ'ল কমকৈ। মানুহকেইটাৰো এজনৰ ওচৰত বহুত বহুত মানে কোটিবাৰ ধন্যবাদ দিছোঁ। আৰু হাজবেণ্ডৰ অকণমান ডিঙিটোৰ পিছপিনে অকণমান কিজানি বেয়াকৈ লাগিছিল হয়তো, সেইটো কাৰণে ডিঙিটোত অকণমান ফুলি গৈছে আৰু মানে বিষাই আছে হেনো। তেওঁক কৈ আছে, ৰাতিও বহুত মানে মালিচ চালিচ দিলোঁ আৰু তেনেকৈ অকণমান ৰাতি অকণমান আৰাম পাইছে। কিন্তু চাওঁ, বেছিকৈ যদি মানে বিষটো যদি ভাল নাপায় তেতিয়া ডক্টৰক দেখাব লাগিব। এতিয়া ভাজি আছোঁ মই মাছ, আৰু এইপিনে এনেকুৱা দুটা ডাঙৰ মাছ, বাকী এইবিলাক পুঠি সৰু সৰু ভাজি আছোঁ। ইয়াৰে এটা মই, এটা হাজবেণ্ড, আৰু এইবোৰ আমাৰ পৰিয়াল। আৰু ইয়াতে মাছ, ইয়াতে ভাত, ইয়াতে দাইল। ফিনিছ, টিফিন ফিনিছ। মিঠাইটো নাখালা? এতিয়া মই বনাম মাছৰ সৈতে আলুৰ তৰকাৰী, মানে এনেই আৰু অকণমান জোল টাইপ কৰিম। সেইটো চবে জানেই, আলু তৰকাৰী বা আলুৰ মাছৰ সৈতে কেনেকৈ বনায়। তথাপি মই অকণমান বনাওঁ যেতিয়া দেখাই দিওঁ। এয়া আলুখিনি মই বইল কৰি লৈছোঁ,
তাৰপিছত পিঁয়াজ আৰু শুকান জলকীয়া, তাৰপিছত ইয়াতে মিক্সিত এটা বিলাহী মিক্সিত মাৰি ল'ম এইটো। ঠিক আছে, বনাই থাকোঁ তেন্তে। কেৰাহীটোত মই মাছ ভাজিছোঁ, এইটো কেৰাহীতে। ইয়াতে আঞ্জাখিনি বনাম। কেইটামান পাঁচফোৰণ, তেজপাত, জলকীয়া, পিঁয়াজ, বিলাহী, অকণমান চব্জি মছলা, হালধি, ধনিয়া গুড়া, অকণমান জিৰা, অকণমান গৰম পানী, ইয়াতে আদা, নহৰু, জলকীয়া মই খুন্দি থৈছিলোঁ, দিব পাহৰিছিলোঁ, এইখিনিও দি দিম। আৰু এইখিনি আলুখিনি অকণমান ভাঙি ল'ব লাগিব, হাতেৰে মোহাৰি ল'ব, এইটো গৰমে আছে কাৰণে। এই আলুখিনি দি অকণমান ভাজি ল'ব। এইপিনে দি দিলোঁ পানী, এচামুচ লাষ্টত ফিছ মছলা দিম, যিহেতু ইয়াতে মই মাছ দিম, সেইকাৰণে অকণমান ফিছ মছলা। এজনী, দুজনী, আৰু ইয়াৰে অকণমান দিম। আৰু এইপিনে ভাজিম ভাতকেৰেলা। হ'ল আমাৰ মাছৰ, আলু আৰু মাছৰ চব্জি। চাওক কি ধুনীয়া কালাৰ উঠিছে। ভাত পানী হ'ল, এতিয়া খোৱাৰহে কথা। আৰু আমাৰ ঘৰৰ মানে সদস্যকেইটা চাবচোন ক'ত ক'ত আছে। মই যোনফালে থাকোঁ তাতে সিহঁতে থাকে। এয়া চাওক, আৰু এইপিনে এটা, আৰু ওপৰত এইপিনে মই বনাইছোঁ ভাত। এয়া চাওক, আৰু ইয়াতে এটা, ইয়াতে এটা, আৰু সিহঁতৰ কাৰণে এইটো আনিলে কেনে 3 কেজিৰ হয়, 3 কেজি পেডিগ্ৰী। বহুত গৰম আজি বতৰটো, যদিও মানে ৰ'দ ওলোৱা নাই, যদিও বহুত বেছি গৰম দিছে। এইফালে হৈ গ'ল মোৰ ভাত পানী, এতিয়া খোৱাৰহে কথা। আৰু আমাৰ এইজনী এইফালে আহিয়ে মানে মোবাইল, এনি টাইম মোবাইল। খোৱা হ'ল, আৰু এয়া চাওক ঘৰটো কি অৱস্থা কৰি থৈ দিছে, গোটেই ভাত। এই ডগীকেইটাই বহুত লেতেৰা কৰে ঘৰটো। এটা বজাত গা ধুলে। হেল্ল', কাপোৰে নাই তোমাৰ না? বঢ়িয়া। তোমাৰ কাপোৰ নাই? মই দেখাই আছোঁ তোমাৰ কাপোৰ আছে না নাই। ফ্ৰক,
এইবোৰ ফ্ৰক আৰু এইবোৰ পেকিংবোৰতো তাইৰ গোটেই ফ্ৰক। এদিন বাৰু দেখাম তাইৰ কিমান মানে কাপোৰ আছে, এদিন দেখাম আপোনালোকক। আৰু এইবোৰ আছে ইয়াতে, এইবোৰ বাৰু গৰম কাপোৰ। আৰু এইটোত যিবোৰ মানে ঘৰত পিন্ধা, মই এনেকৈ অৰ্গেনাইজ কৰি থৈ দিওঁ। এইবোৰ দেখাইছোঁ, এইবোৰ গোটেই ফ্ৰকবোৰ মই এনেকৈ ফল্ড কৰি ৰাখি থৈ দিওঁ। এয়া কিমান আছে চাওক, এইফালে এইবোৰ এইখিনি বাৰু মোৰ কাপোৰ, বাকী সেইবোৰ তলত। আহা 1 2 3 এয়া চাওক, আমাৰ ধুনীয়া কাপোৰ পিন্ধি দিলে না। বাথৰুমটোৰ কি অৱস্থা কৰি থৈ গৈছে তাই, পলিথিন। এতিয়া বাজিলে চাওক 3টা, পুৰা 3টা। ঠিক আছে তেন্তে, অকণমান তাইক খুৱাই লওঁ, তাৰপিছত আৰু লগ পাইছোঁ। ধুনু, এই উঠ, হোমৱৰ্ক আছে নহয়, উঠ। পুৰা টোপনি। এতিয়া 7টা বাজিলে, মই উঠিলোঁ। আম আছিলে যে আম খালোঁ, আৰু এতিয়া তাইক জগাই আছোঁ, জগাই লওঁ। উঠো মা, উঠো। এই পানী, ইয়াতে গাখীৰ, এই গাখীৰ, ইমানখিনি গাখীৰ চাওকচোন, ফাটি গ'ল। ইমানখিনি গাখীৰ। ইয়াতে 1 লিটাৰ মানে গাখীৰ আছিল। মই মানে ৰাতিপুৱা গাখীৰখিনি থৈ উতলাব পাহৰি গ'লোঁ, সেইকাৰণে গাখীৰখিনি ফাটিলে। কি কৰিব এতিয়া, উপায় নাই, বহুতখিনি গাখীৰ আছিলে। গাখীৰ বহুতখিনি আছিল, গোটেই গাখীৰখিনি ফাটি গ'ল। বেয়াও লাগে ইমানখিনি গাখীৰ, মানে ৰাতিপুৱা মানে আমি আমাৰ ওচৰৰ এঘৰৰ পৰাই গাখীৰ লওঁ, আধা লিটাৰকৈ লওঁ। তো ৰাতিপুৱা দি কৈছে, তাৰপিছত মই ইয়াতে ঢালি থলোঁ। মই ভাবিলোঁ কি গৰম কৰিম গাখীৰখিনি, কিন্তু মই ইফালে ভাত বনাওঁতে, মাছ ভাজোঁতে পাহৰিয়ে গ'লোঁ। এতিয়া গাখীৰখিনি গোটেই ফাটিয়ে গ'ল। কি কৰিব আৰু, উপায় নাই। এইখিনি হয়তো পনীৰ বনাম বা কিবা চানা তানা বনাম, উপায় নাই।